নমস্কাৰ আজিৰ খবৰৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা আজব খবৰ লৈ অহাৰ চেষ্টা কৰিছো কিয়নো এইবাৰ দেশৰ এখন প্ৰান্তত এক আজব ঘটনা সংঘটিত হৈছে কোনোদিনে নুশুনা নুপুজা ঘটনা এইবাৰ সংঘটিত হৈছে দেশৰ এখন প্ৰান্তত আপুনি সেই খবৰ শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব আমি জনাই গৈছো সেই গুৰুত্বপূৰ্ণ খবৰটো এইবাৰ পিতৃয়ে জন্ম দিছে এগৰাকী কন্যা সন্তান এই অসম্ভৱ কথা কেনেকৈ সম্ভৱ হৈছে তাৰ তথ্য লৈ অহাৰ চেষ্টা কৰিছো আমি জনাই আছো এটা বিগ ব্ৰেকিং নিউজ এজন পিতৃয়ে সন্তান জন্ম দি সকলোকে আচৰিত কৰি তুলিছে 27 বছৰীয়া সালেব বুলডেন আৰু তেওঁৰ 25 বছৰীয়া পত্নী নিয়াম বুলডেন এটি সন্তানৰ পিতৃ মাতৃ হৈ পৰিছে কিকুডিৰ জন্ম নিয়ামে নহয় তেওঁৰ স্বামী সালেবেহে দিছিলে আসলতে সালেব এগৰাকী ট্ৰেন্সজেন্ডাৰ পুৰুষ নিয়ামৰ 3বাৰ গৰ্ভপাত হৈছিল আৰু কিছু স্বাস্থ্যজনিত সমস্যাৰ বাবে সন্তান জন্ম দিব পৰা নাছিল নিয়ামক চিকিৎসকে কৈছিল যে তাই ডিম্বাণুবোৰে নিষেচন কৰিব নোৱাৰাৰ বাবে তাই কেতিয়াও সন্তান জন্ম দিব নোৱাৰিব আৰু সেইবাবে সালেবে সন্তান জন্ম দিয়াৰ সিদ্ধান্ত লৈছিল এই সিদ্ধান্ত লোৱাৰ পূৰ্বে দুয়োজনে শুক্ৰাণুদাতাৰ জৰিয়তে সন্তান জন্ম দিয়াৰ কথা ভাবিছিল সেই সময়ত সালেব বুলডেনে সম্পূৰ্ণ পুৰুষ হ'বলৈ টেষ্টেৰন বেজি লৈ আছিল যেতিয়া সালেবে সন্তান জন্ম দিয়াৰ সিদ্ধান্ত লৈছিল তেতিয়া 2022 চনৰ জানুৱাৰী মাহৰ পৰা তেওঁৰ টেষ্টেৰন বেজি লোৱাৰ বন্ধ কৰি দিছিল সেই বেজিবোৰৰ সহায়ত তেওঁ সম্পূৰ্ণ পুৰুষ হ'ব পাৰিলেহেঁতেন কিন্তু শিশুটি জন্ম দিয়াৰ স্বাৰ্থত তেওঁ সেইবোৰ বেজি লোৱা বন্ধ কৰি দিলে তাৰ পিছত এই দম্পতীয়ে এজন শুক্ৰাণুদাতাক লগ পায় আৰু 6 মাহৰ ভিতৰতে সালেব গৰ্ভৱতী হয় ইংলেণ্ডৰ কেম্ব্ৰিজশ্বাৰত বাস কৰা এই দম্পতীয়ে এই সময়ছোৱাত মানুহৰ পৰা মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰিছিল যদিও পৰিয়াল আৰু বন্ধু বান্ধৱীয়ে তেওঁলোকক সম্পূৰ্ণৰূপে সমৰ্থন কৰিছিল সালেবে 9 মাহ ধৰি গৰ্ভত সন্তানটোক ডাঙৰ দীঘল কৰিছিল আৰু তাৰ পিছত 2023 চনৰ মে মাহতে এগৰাকী কন্যা সন্তান জন্ম দিছে এই আজব ঘটনা সংঘটিত হৈছে ইংলেণ্ডত